বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৰিদ্বাৰত আছোঁ। কালিতো বৰদিনাথৰ পৰা ইয়াত ষ্টে কৰিলোঁ আজি, আৰু এতিয়া আমি হৰিদ্বাৰ ঘূৰিম। আজি গংগা আৰতি চাম। আমি গংগাত এতিয়া হৈছে ব'লা আমি গা ধুব যাম। আৰু সেইটো সিহঁতৰ ৰুম ক'ত? এইখন আমাৰ হোটেল। গৈ আছোঁ গোটেইবিলাক গা ধুবলৈ। মন্দিৰে মন্দিৰিয়া ডাঙৰ মহ দেখিছেনে? এইটো সেয়া ডাঙৰ ডাঙৰ মহ। গংগা ঘাটলৈ হৰে এই এটা বটল নাই গংগা পানী ল'বলৈ এইটো লৈ লৈছোঁ 20 টকাৰে কিনি। এতিয়া ইয়াত গা চা ধুই কিনে ইয়াত পানী ভৰাই লওঁ। গংগা ঘাট এইটো গংগা, ইয়াত গধূলিও আহিম আমি। এতিয়া বৰ্তমান আমি গা চা ধুই যাওঁ। গংগা ঘাট মেইন ঘাট এইটো। মেইন গংগা মন্দিৰ এইটো। পানীবিলাক মানে ধৰক পানী একদম উঠি আহে, যেতিয়া ওপৰলৈকে উঠি আহে পানীটো একদম ওপৰলৈকে। সেইকাৰণে বেছি এই আগষ্ট মাহত হৈছিল নহয়, সেইকাৰণে এই লেতেৰা লেতেৰা হৈ আছে, মানে একদম চাফা পানীটো অহা নাই এতিয়া বৰ্তমান। আৰু গংগা আৰতি এইখিনিত হয়, গংগা আৰতি। ইয়াতে গা ধুম, এইখিনিতে গা ধুম। দে ডুব যা একবাৰ। এই দেখিছে কৰিছোঁ মই ধেমালি একদম গংগাত মাৰি লৈ গা ধুলোঁ। এতিয়া ইয়াতে ধুই আছে হৈ গ'ল মোৰ। গংগা মাছ এইকেইটা দিদি মোক ফটো লগাই আছে। ইয়াতে আমাৰ পৰা মানে এনেকৈ গংগা আৰতিৰ নামত অলপ অলপ পইচা ল'লে দাদাজনে। कब स्टार्ट होता है भैया? गंगा आरती का टाइम 6:40 का है। ये हर की कोली हरिद्वार पर खड़े हैं श्रद्धालु हमारे यहाँ। ये आपका वेलकम है। आरती के लिए आपको बैठने के लिए 5 बजे आना पड़ेगा, क्योंकि हमारा 4 बजे से कार्य शुरू हो जाता है आरती के लिए। हाँ, उससे पहले हम लोग बैठाने की व्यवस्था करते हैं। अगर आपको आगे बैठ के देखना है आरती, तो प्लीज़ 5 बजे आकर आरती के लिए सीट लें और जगह लें, क्योंकि आरती का टाइम 6:40 है और आरती के बाद गंगा जी का भोग प्रसाद भी बढ़ता है। तो उसके लिए हमें सारा मैनेजमेंट 4 बजे से करना पड़ता है, जिसके लिए हम लोग यहाँ आप लोगों के दान द्वारा समस्त कार्य आपके सहयोग से किया जाता है। थैंक यू। ओके सर। খাই লওঁ, খাই লৈ কিনে ৰুমত গৈ শুম, শুই কিনে গংগা আৰতি চাব। মই গংগা আৰতি দেখাম গধূলি। গাটোতো ধুলোৱে, এতিয়া আমি আকৌ আহিলোঁ গংগা আৰতি চাব। এইটো ঘাটটো আমি যে এতিয়া আহিছিলোঁ গা ধুবলৈ, এই তাত গংগা আৰতি হ'ব। গংগাৰ পাৰত ইমান ধুনীয়া মেলা হয় এতিয়া। তাৰ ডবল হ'ল আমি গৈ আছোঁ। চাওক কিমান মানুহ ইয়াত গংগাত আমি বহিছোঁ আৰতি চাবলৈ। গোটেইকেইটা বহি লৈছোঁ গংগা আৰতি ইয়াত। গংগাত আৰতি হোৱাৰ পিছত মানে দিবৰ কাৰণে এই লৈ লৈছোঁ, ইয়াত দি দিম আমি। গংগা কি জানকী পবিত্ৰতা एवं निर्मलता बनाए रखने हेतु
পৰা উত্তৰাখণ্ডৰ এই দেৱভূমিৰ পৰা মই এতিয়া ইয়াৰ পৰা বিদায় লৈছোঁ আপোনালোকক।